আজি আমাৰ নলবাৰী জিলাৰ স্কুল যোগানকাৰী সংস্থাবিলাক লগ হৈ নলবাৰী জিলাত স্কুল ইউনিফৰ্ম ছাপ্লাইৰ উদ্দেশ্যত আৰু আমাৰ যে অসম চৰকাৰে বৰ্তমান কৰা যে স্কুল ইউনিফৰ্মবিলাক বাহিৰৰ যোগানকাৰী সংস্থাক দিয়াৰ কাৰণে আমি চবে প্ৰতিবাদ কৰিছোঁ আৰু ইয়াৰ ভিত্তিতে সদৌ অসম স্কুল ইউনিফৰ্মকাৰী সংস্থা বুলি এটা সংগঠন হ'ল আৰু তেওঁলোকৰ নিৰ্দেশ মতে আমাৰ নলবাৰী জিলাত আজি এখন আমি কমিটি গঠন কৰিছোঁ আৰু কমিটি গঠন কৰি আমাৰ নলবাৰী জিলাৰ কামখিনি এই কমিটিৰ জৰিয়তে আৰু থলুৱা যুৱক যুৱতীসকলে যাতে কামটো কৰাৰ উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ আৰু আমাৰ উদ্দেশ্য হ'ল যে আমি যে থলুৱা মানে নিবনুৱাসকলে যাতে কামখিনি ভালদৰে কৰিব পাৰে আৰু গোটেইখিনি অলপ ভাল মানদণ্ডৰ কাপোৰখিনি আমাৰ ছাপ্লাই কৰিব পাৰে তাৰ বাবে আমি একত্ৰিত হৈ আৰু অনাগত দিনবোৰত আমি এনেকৈ একেলগে লগ হৈ কাম কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আজি কিমানখন ফাৰ্ম ইয়াত হেৰি হৈছে? আজি প্ৰায় আপোনাৰ 16খন বৰ্তমান ফাৰ্ম আমাৰ আজি আহিছে। আমি ইয়াতে আলোচনা কৰিছোঁ আৰু কেইখনমান আহিব লগা আছে। তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে এইকেইদিনত আহিব আৰু আমি কেন্দ্ৰীয় কমিটিৰ লগতে এই বিষয়ে আমাৰ চব যোগাযোগ হৈছে এতিয়া। হয়, আজি আমি একত্ৰিত হৈছোঁ অল আছাম স্কুল ইউনিফৰ্ম ছাপ্লায়াৰ এছ'চিয়েশ্যনৰ পৰা। যিহেতু অসমৰ ৰাইজে জানে যে ইউনিফৰ্মটো আজি কেইবাবছৰ ধৰি চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পাই আছে, কিন্তু বিগত 2 বছৰ পোৱা নাই কিবা এটা খেলি মেলিৰ কাৰণে। এইবাৰ আকৌ 2019ত আকৌ ইউনিফৰ্মৰ পইচা সোমাইছে। আগতে স্কুলবোৰত 400 কৰি চৰকাৰৰ পৰা আহিছিলে, এইবাৰ 600 টকা অহাৰ কাৰণে এটা বিৰাট ৰাজনীতি হৈছে, যিটোৰ কাৰণে এই ইউনিফৰ্ম ছাপ্লাইটো আচলতে অসমৰ নিবনুৱাসকলে কৰি আহিছিল আগৰ পৰা, কিন্তু এইবেলি কি হৈছে দিল্লীৰ কোম্পানী এটাই পাইছে, যাৰ বাবে আমি বিহাত প্ৰতিবাদ কৰিছোঁ। মন্ত্ৰী MLA ওচৰলৈ গৈছোঁ, যেতিয়া আমাৰ কাম হোৱা নাই আমি হাইকোৰ্ট কৰিছোঁ। হাইকোৰ্টত আমি ষ্টে পাইছোঁ, কিন্তু এতিয়াও সিদ্ধান্ত হোৱা নাই যে কামটো আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীয়ে পাব। তাৰ কাৰণে 9 তাৰিখে এটা ডিচিশ্যন হ'ব, 9 তাৰিখে আমি সঠিক গম পাম। কিন্তু আমি আগন্তুক বছৰবিলাকত অতি ভাল মানদণ্ডৰ কাপোৰ দি আহিছোঁ, য'ত আমাৰ কোনো দায় দোষ নাই। আমি ছাত্ৰ ছাত্ৰীবোৰ আমাৰ নিজা, গতিকে আমি ভাল কাপোৰ যোগান ধৰি আহিছোঁ। কিন্তু এইবেলি কি কৰিছে অসম চৰকাৰে 600 টকা হোৱাৰ কাৰণে বৃহৎ এটা তাৰমানে পইচা খোৱাৰ ৰাজনীতি কৰি কেনে বাহিৰৰ কোম্পানীক দিছে, যিটোৰ কাৰণে আমি বহুত দুখিত আৰু আমি নিবনুৱা যুৱক যুৱতীবোৰ বহুত বিপদত পৰিছোঁ, কাৰণ আমি এই কামটো কৰি কেনে বিগত বছৰত আমি চলি আহিছোঁ। গতিকে এইবাৰ যাতে কামটো যাতে বাহিৰৰ কোম্পানীয়ে নাপায় তাৰ কাৰণে আমি গোটেই লাগি পৰিছোঁ। আমি সেইকাৰণে নলবাৰী জিলা কমিটি গঠন কৰিলোঁ আজি অল আছাম স্কুল ইউনিফৰ্ম ছাপ্লায়াৰ এছ'চিয়েশ্যনৰ আণ্ডাৰত। এইখিনিতে ক'ব লগা। ইতিমধ্যে আপোনালোকৰ বস্তু যোগান হেৰি যিখিনি কৰিব লাগে বস্তু সেইখিনি আপোনালোক মজুত আছে নেকি? হয়, আমি মানে এতিয়ালৈ আমি ৰেডি অলপ কৰিছোঁ আৰু কিছু অংশ ৰেডি হৈ যাব, কিন্তু আমাক অৰ্ডাৰটো দিলে আমি কাপোৰ ডেলিভাৰী দিব পৰা সক্ষমত আছোঁ। চৰকাৰে যিটো নিয়ম বান্ধি দিছে 90 দিনৰ ভিতৰত কাপোৰ ডেলিভাৰী ক্লিয়াৰ কৰিব লাগে, আমি 90 দিন নালাগে, আমি 45 দিনতে দিব পৰা আমাৰ সক্ষম আছে।